বেয়া হ'ল না কিহ যা হিংগা জেগার সিং তুই না আল্লাহ কিবা হ'ব নেকি এইটো কেৰেলাৰ আল্লাহ কীৰ্তন কেৰেলাৰ মালায়ালম চিনেমা এখন চিনেমা শ্বুটিং হৈছিলে ইয়াত এইফালে বন্ধ হৈ গ'ল এতিয়া চাই লওক কেৰেলা আলুৱাৰ ষ্টেচন মাকা বাপ এই বাপ তাতে গৈ আহিল না মিষ্টি কি 200 টকা ধাৰ নিদিয়ে এইটো মিষ্টিটো মিষ্টি আছে এইটো আলুৱা ষ্টেচনৰ পৰা তোমাৰ অকণমান আগলৈ আহি আমি এতিয়া খোজকে গৈ আছো এতিয়া আমি হেৰি ক'ত গৈ আছো এতিয়া বাছ ষ্টেণ্ড पार्टी हो रही है बहुत अलग किसके में আমি অলপ কেৰেলা প্লেছবিলাক মাস্তা একদম আউট কাণ্ট্ৰি প্লেছ নিচিনা লাগে দেখাম মই চবকে গরিব মানুষ ভাই টাকা পয়সা নাই জোর টোর নাই বাস স্ট্যান্ড পাই গলো বহুত ঘূৰিলো দেই আজি কি ধুনীয়া প্লেচ বে একদম পাত্তাই পোৱা নাযায় যে আমি আমাৰ ভাড়াত আছো বুলি মাইৰা এইটো কেৰেলা বেয়া ভাষা দেই চবেই নকবি কিন্তু দুজন নাকি 200 টকা নিদিলে নেকি হা 200 টকা নিদিলে ন লাজৰ কথা দেই এইবিলাক
শ্ৰমিকসকল। দিবেন দা কিবা ক'ব নেকি? হা? বাকী আমাৰ কেৰেলাৰ পৰা যিখন অসমলৈ গাড়ী যায় যে তাতে দেখাব লাগে এইবিলাক। এইবিলাক কেৰেলা পাকিস্তান কিমান কিমান ডাঙৰ ডাঙৰ আমি আমাৰ অসমতো তেনেকুৱা নাই থাকে। থাকিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমাৰ নিজৰ গাড়ী ওচৰলৈ গৈ আছে ক'ত আছে মাৰিয়াবাৰী হা